স্বাগতম জানাইছোঁ কেৰিয়াৰ হাই ভিডিঅ' চেনেললৈ। বন্ধুসকল, মই ৰবুল আমিন। আমি আলোচনা কৰি আছিলোঁ মেথমেটিক্সৰ বিষয়ে। এইটো আমাৰ হৈছে ছেকেণ্ড ভিডিঅ'। ইয়াতে কি কোৱা হৈছে বা এইটো ভিডিঅ'তে আমি আলোচনা কৰিম ৰোমান নাম্বাৰ বা ৰোমান নিউমেৰিকছৰ বিষয়ে। চ' কেতিয়াবা আমাৰ কম্পিটিটিভ এক্সামত ৰোমান নাম্বাৰৰ পৰা আমাৰ এটাকে প্ৰশ্ন আমাক দেখা পোৱা যায় তাতে। চ' আমি ৰোমান নাম্বাৰ একেবাৰে ইজি হয়। চ' এটা ভিডিঅ'তে আমি গোটেইখিনি বস্তু কমপ্লিট কৰিম। চ' আপোনালোকে এইটো ভিডিঅ' শেষলৈকে চালে নিশ্চয় গোটেইখিনি বস্তু বুজি পাব। চ' ৰোমান সংখ্যা ক'বলৈ গ'লে ইয়াতে আমি বিশেষকৈ কেইটামান নিয়ম শিকিম। এই নিয়মকেইটা যদি আপুনি মনত ৰাখে তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নহ'ব। চ' ফাৰ্ষ্ট কথা, ৰোমান পদ্ধতিত সংখ্যাৰ প্ৰতীক বা চিন 7টা। ইয়াতে প্ৰতীক চিন কেইটা আছে? 7টা। কি কি আছে? ইয়াতে আছে আই, ভি, এক্স, এল, চি, ডি, এম। চ' মনত ৰাখিব, আই মানে কিমান 1, ভি মানে কিমান 5, এক্স মানে কিমান 10, এল মানে কিমান 50, চি মানে কিমান 100, ডি মানে কিমান 500, এম মানে কিমান 1000। কিন্তু আজিকালি আমি কে মানে 1000 বুলি যিটো পাওঁ, যে কে মানে 1000, এইটো আমাক নৰ্মেলি কি কৰা হয়, এইটো ইণ্টাৰনেশ্যনেল যিটো চিষ্টেম অফ নিউমেৰেশ্যন আছে তাতে বিশেষকৈ এইটো ব্যৱহাৰ কৰা হয়। মানে আমি ক'বলৈ গ'লে ইউটিউবৰ ভিডিঅ' এটা, যে ইউটিউবত যদি আমি ভিডিঅ' এটা চাই থাকোঁ তেতিয়াহ'লে তাতে কি থাকে, ছাপ'জ 100K বুলি লিখা থাকে নাইবা 500K বুলি লিখা থাকে, তাতে কি 1000 বুজায়। কিন্তু ইয়াতে আমি ৰোমানত কিমান পাম? এম মানে 1000 পাম। এটা বস্তু মনত ৰাখিব যে ৰোমান পদ্ধতিত কোনো শূন্য নাই। আমি যেনেকৈ আমাৰ ইণ্ডিয়ান বা হয়তো আমি ইণ্টাৰনেশ্যনেল চিষ্টেম অফ নিউমেৰেশ্যনত আমি শূন্য পাওঁ, ইয়াতে কিন্তু কোনো শূন্য নাপাম। এতিয়া চাব, ফাৰ্ষ্ট আমাৰ ইয়াতে ৰোল কি কোৱা হৈছে, যে এটা সৰু অংকক ডাঙৰ অংকৰ সোঁহাতে বহুৱালে সৰু অংকটো ডাঙৰ অংকৰ লগত যোগ কৰা হয়, কিন্তু বাওঁহাতে বহালে ডাঙৰ অংকৰ পৰা বিয়োগ কৰা হয়। তাৰমানে আমি চাবলৈ গ'লে ইয়াতে যদি আমি এক্স আৰু এনেকৈ এটা 1 দিওঁ তেতিয়াহ'লে কি হ'ব, এক্স মানে কিমান 10 প্লাছ 1 তাৰমানে 11 হ'ব। যদি এইটো এক্সৰ বাওঁফালে এইটো 1 বহাই দিয়া হয়, বাওঁফালে হ'লে কি হ'ব, মাইনাছ হ'ব। সোঁফালে হ'লে প্লাছ, বাওঁফালে হ'লে কি, মাইনাছ। এইটো বস্তু মনত ৰাখিব। দ্বিতীয়তে কি কৈছে, যদি এটা সৰু অংক দুটা ডাঙৰ অংকৰ মাজত বহোৱা হয় তেন্তে সৰু অংকটো সদায় সোঁহাতৰ অংকৰ পৰাহে বিয়োগ হয়। ইয়াতে কি আছে, দুটা অংকৰ মাজত আছে। ছাপ'জ ধৰি লৈছোঁ এনেকুৱা আছে, এটা আছে এক্স, এটা আছে আই, এটা আছে ভি। তেতিয়াহ'লে সোঁ হাতটোৰ পৰাহে আমি বিয়োগ কৰিব লাগিব, বাওঁ হাতটোৰ পৰা নহয়। ইয়াতে কিমান আহিব, প্ৰথমটোত কিমান আছে 10, ইয়াতে লিখিব প্লাছ। দ্বিতীয়টোত কি আছে, ইয়াতে কি আছে 1 আৰু এটা কি আছে 4। তাৰমানে ইয়াতে কি আহিব, এইটোৰ মাইনাছ কৰিব লাগিব। কাৰ পৰা? ভি মানে কিমান আছিল 5ৰ পৰা। মানে এইটোক আমি এনেকৈ ক'ব পাৰি যে 10 প্লাছ 5 মাইনাছ কিমান আহিব 1। তাৰমানে কিমান আহিব 10 প্লাছ 4 ইজিকেল টু 14। নাইবা আমি ইয়াৰ পৰা এনেকৈ ক'ব পাৰি যে 10 প্লাছ 4 ইজিকেল টু 14। মানে সদায় কি কৰিব লাগে, সোঁফালটোৰ পৰা মাইনাছ কৰিব লাগে। একেদৰে যদি আমি চাওঁ যে ছাপ'জ আমাক এটা নাম্বাৰ দি আছে এনেকৈ যে এম চি ডি। এতিয়া এম মানে কিমান আছিল আমাৰ 1000, তো 1000 লিখক, প্লাছ চি মানে কিমান আছিল 100, চ' 100ক আমি মাইনাছ কৰিম। ক'ৰ পৰা? ডি মানে কিমান আছিল 500, চ' 500ৰ পৰা আমি মাইনাছ কৰিম। তেতিয়াহ'লে ইয়াতে কিমান আহিব 1000, ইয়াতে কিমান আহিব 500ৰ পৰা 100 গুচি গ'লে 400, তেতিয়াহ'লে কিমান পাম 1400। এইটো হৈ যাব আমাৰ ফাইনেল এনচাৰ। চ' নেক্সট আমি কি পাম? নেক্সট আমি পাম, ইয়াতে চাওক, ইয়াতে কি আছে যে ৰোমান নিউমেৰেলছৰ ইয়াতে 3 নম্বৰ যিটো আমাৰ নিয়ম আছিল সেইটো আছে। ইয়াতে কি কৈছে, ভি এল আৰু ডি অংককেইটা কেতিয়াও পুনৰাবৃত্তি নহয়। এটা বস্তু চাব, আমি 8 লিখিব গ'লে আমি কি লিখিছিলোঁ, এনেকৈ 5 দি কেনে আমি 3টা এনেকৈ আষ্টানি দিছিলোঁ। তাৰমানে 5 প্লাছ 1 প্লাছ 1 প্লাছ 1, তাৰমানে কিমান আহিব, ইয়াতে গৈ কেনে 8 আহিব। কিন্তু আমি যদি 10 লিখিব যাওঁ, 10 মানে কিমান একচুৱেলি 5 প্লাছ 5, তেতিয়াহ'লে আমি এইটোক ভি এনেকৈ লিখিব পাৰিনে? এইটোক এনেকৈ আমি লিখিব নোৱাৰি। নাইবা আমি 100 লিখিব গ'লে আমি এল এনেকৈ লিখি কিনে আমি 100 এনেকৈ লিখিব নোৱাৰিম। 100ক আমি চিৰেহে লিখিম। অ'কে, চ' আমি এনেকৈ লিখিব নোৱাৰিম। একেদৰে আমি ডিক আমি দুবাৰ লিখিব নোৱাৰিম। অ'কে, চ' নেক্সট চাব কি আছে, ভি এল ডি আৰু এম অংককেইটা কাৰো পৰা কেতিয়াও বিয়োগ নহয়। এইকেইটা অংক কাৰো পৰা কেতিয়াও বিয়োগ নহয়। এতিয়া চাব, চিম্পলি আমি ক'বলৈ গ'লে যদি আমি 95 লিখিব যাওঁ, তো 95 তাৰমানে কি 100তকৈ কিমান কম আছে, 5 কম আছে। তেতিয়াহ'লে এইটোক আমি এনেকৈ লিখিব পাৰিম নে? চি আৰু ইয়াৰ পৰা আমি এটা ভি লিখি দিলোঁ। তো 100ৰ পৰা যদি আমি এনেকৈ কওঁ যে বাওঁফালে থাকিলে কি আছিল, বিয়োগ। চ' 100ৰ পৰা 5 গুচি গ'লে কিমান আহিব, 95। আমি এনেকৈ লিখিব নোৱাৰিম, আমি এনেকৈ লিখিব
নোৱাৰিম এনেকৈ লিখিলে ভুল হ'ব চ' আমি এইটোক কেনেকৈ লিখিম এইটোক আমি কেনেকৈ লিখিম এতিয়া আমি চাম চ' এইটোক আমি লিখিব লাগিব কেনেকৈ যে আমি 95 লিখিছোঁ 95 লিখিছোঁ লিখাৰ পিছত ইয়াতে চাব প্ৰথমে কি লিখিম আমি চি মানে কিমান 100 100ৰ পৰা আপুনি এটা কাম কৰক 10 গুচাই দিয়ক 10 গুচাই দিলে কিমান আহিল 90 আৰু ইয়াৰ লগত এটা 5 প্লাছ কৰি দিয়ক তাৰমানে এইটো এনেকৈ হৈ আছে যে চি মানে কিমান আছে 100 ইয়াতে 100 মাইনাছ হৈ আছে কিমান 10 প্লাছ হৈ আছে কিমান 5 চ' আল্টিমেটলি গৈ কিনে কিমান আহিব আমাৰ 95 আহিব অ'কে চ' আমি 95 পাম চ' এটা কাম কৰিব 950 যে 950 লিখিবলৈ আমি কেনেকৈ লিখিম এইটো আপুনি নিশ্চয় কমেণ্ট কৰি জনাব অ'কে চ' নেক্সট চাব নাম্বাৰ 5ত কি কৈছে নাম্বাৰ 5ত ইয়াতে কি কোৱা হৈছে নাম্বাৰ 5ত ইয়াতে কোৱা হৈছে যে কোনো অংকৰ ওপৰত এটা আঁচ দিলে অংকটোৰ মান 1000 গুণ বাঢ়ি যায় মানে আমি নৰ্মেলি কি জানো ভি মানে কিমান 5 কিন্তু ভিৰ ওপৰত যদি আমি এনেকৈ আঁচটা নিদিওঁ তেতিয়াহ'লে 5 ইনটু কি হ'ব 1000 দ্যাট মিনছ ইট উইল বি 5000 suppose x is equal to we know that 100 so therefore if there is x bar then 10 into 1000 that means 10000 is the answer okay so আমি এনেকৈ পাম নেক্সট হ'ব কি যে তলৰ প্ৰতিযোৰ সংখ্যাৰ বাওঁ হাতৰ অংক সোঁ হাতৰ অংকটোৰ পৰা মাত্ৰ এবাৰহে বিয়োগ কৰিব পাৰি যিকেইটা অংকক আমি লেফটত বহুৱাব পাৰি কিন্তু সেইকেইটা কি হয় কেৱল এবাৰকৈহে আমি বিয়োগ কৰিব পাৰি সেইকেইটাক এটা বস্তু মনত ৰাখিব কেৱল আমি এবাৰকৈহে বিয়োগ কৰিব পাৰি ছাপ'জ আমাক যদি এনেকৈ লিখিব লাগে যে 4 লিখিব লাগে 4 লিখিব গ'লে আমি কি লিখোঁ আমি এনেকৈ লিখোঁ কিন্তু 3 লিখিব গ'লে আমি কিন্তু এনেকৈ লিখিব নোৱাৰিম যে এনেকৈ আমি দুটা আঁচ দি দিলোঁ এইটো কিন্তু আমি 3 এনেকৈ লিখিব নোৱাৰিম আমি 3 লিখিব গ'লে আমি কি লিখিব লাগিব এটা দুটা তিনিটা এনেকৈ আমি আঁচটা নিব লাগিব অ'কে চ' এটা কথা মনত ৰাখিব সোঁফালে আমি মেক্সিমাম 3বাৰ আমি ইউজ কৰিব পাৰি কোনো এটা চিহ্নক কিন্তু বাওঁফালে কেৱল আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰি অ'কে চ' এতিয়া আমি এটা কাম কৰিম কেইটামান আমি ইয়াতে নাম্বাৰ আমি ৰোমান সংখ্যাৰ পৰা আমি কি কৰিম ডেচিমেলত কনভাৰ্ট কৰিম এণ্ড ডেচিমেলটো আমি ৰোমানত কি কৰিম কনভাৰ্ট কৰিম অ'কে চ' আপোনালোকে নিশ্চয় এইখিনি চাব আৰু লগতে কেইটামান হোমৱৰ্ক দিম আপোনালোকে নিশ্চয় হোমৱৰ্কখিনি কমেণ্ট কৰি জনাব বুলি আশা কৰিম এতিয়া চাওক যে পোনপ্ৰথমে যে আমি চাব যাওঁ যদি আমাক 80 লিখিব লাগে যে 80 তেতিয়াহ'লে আমি 80 কেনেকৈ লিখিম চ' চাব 50 প্লাছ 10 60 প্লাছ 10 70 প্লাছ 10 80 হৈ গ'ল এতিয়া যদি আমি 90 লিখিব যাওঁ কেনেকৈ লিখিম 90 লিখিব গ'লে আমি প্ৰথমে লিখিম চি মানে কিমান 100 লেফটত লিখি দিয়ে এইবাৰ এক্স তাৰ মানে কিমান হৈ যাব আমাৰ এতিয়া 90 হৈ যাব অ'কে যদি আমাক লিখিব লাগে 900 এতিয়া চাব 900 মানে কিমান 900 দ্যাট মিনছ 1000 প্ৰথমে লিখিম 1000 মানে কি আছিল এম আৰু বাওঁফালে এটা চি বহাই দিয়া চি মানে কি আছিল 100 আহি গ'ল যদি আমাক এনেকৈ 2000 লিখিব লাগে আমি কেনেকৈ লিখিম তেতিয়াহ'লে এম বহাই দিয়া যদি আমাক 5000 লিখিব লাগে 5000 তেতিয়াহ'লে চাব যে 5000 আমাক লিখিব লাগে আমি কেনেকৈ লিখিম যে 5000 লিখিব গ'লেতো আমি এনেকৈ লিখিব নোৱাৰিম যে এম আমি এনেকৈ 5বাৰ লিখিব নোৱাৰিম কাৰণ মেক্সিমাম আমি 3বাৰহে লিখিব পাৰিম তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব ভি বাৰ দ্যাট মিনছ 5000 চ' এনেকৈ আমি যিমান নাম্বাৰ নাছে কি আমি চবখিনিকে আমি এনেকৈ ৰোমানত আমি এক্সপ্ৰেছ কৰিব পাৰিম চ' আপোনালোকৰ বাবে কেইটামান হোমৱৰ্ক দি দিওঁ যিখিনি বস্তু আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ অ'কে তেতিয়া চাওক আপোনালোকে প্ৰথমে লিখি ল'ব নোট ডাউন কৰি ল'ব এইখিনি বস্তু যে কনভাৰ্ট কৰিব ৰোমানত 1 নম্বৰত লিখিব যে 54 2 নম্বৰত লিখিব 348 3 নম্বৰত লিখিব 1250 4 নম্বৰত লিখিব 6179 এই গোটেইকেইটা বস্তু আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আমি আপোনালোকৰ কমেণ্টত নিশ্চয় সঁহাৰি জনাম অ'কে চ' আমি নেক্সট আমি আলোচনা কৰিম বেলেগ এটা টপিক লৈ আৰু এই গোটেইখিনি টপিক বা বেছিক আমি আইডিয়াখিনি লোৱাৰ পিছত আমি কি কৰিম এই ছিষ্টেম অফ নিউমেৰেশ্যনৰ ওপৰত আমি 100 কুৱেশ্যন আমি ছল্ভ কৰাৰ কাৰণে চেষ্টা কৰিম চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো দবাই ৰাখিব আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ